हेलो गाइस की खबर आप आशा करूँ ভাল বুলি ঈদৰ ব্লগটো দিয়া হ'ল আপোনালোকে চাকে চাইছে চালে ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আৰু আজি এতিয়া মই ওলাইছো মোৰ দাদা এজনৰ ঘৰলে ঈদ বুলি ওলাইছো সেকেন্ড ডে আজি ঈদৰ তো আজি ঈদ বুলি আৰু এযোৰ ড্ৰেছ লৈছিলো হেজু পিন্ধি ওলাইছো তাৰপৰা মই দেখাম হে ড্ৰেছটো তাৰপৰা তো অলপ অলপ যিমানখিনি পাৰো দেখাম হেকত কমেন্ট কৰি জনাবলৈ নাপাব ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে আমাৰ ইউশা এয়া এনেকৈ ওলাইছে ঠিক আছে তেনেহলে বলক এতিয়া টমটমৰ পৰা নামিলোঁ সেই দাদাহঁতৰ ঘৰ পামগৈ আৰু অকণমান সোমাই যাব লাগে ৰাস্তাৰ পৰা ইউচৰা কেনেকৈ গৈ আছে দেখাম ইয়ে গৈ আছে এনেকৈ অকণমান স্কাৰ্টটো দি ঘূৰি দে ৰাস্তাটো ঝাৰু মাৰি গৈছে দেই তাই স্কাৰ্টটো দীঘল সেইকাৰণে তাই ঝাৰু মাৰি মাৰি গৈ আছে ৰাস্তাটো ধুনীয়াকৈ ঘূৰি দিয়া কাপোৰযোৰ জনাব কেনেকুৱা লাগিছে এয়া पर्पल कलर কি না ভিডিও কৰি আছে আকৌ আমাৰ মাই এটা কা অ কাগজ না ভাল হৈছে কিবা এটা ফুৰি চাকি আহিলোঁ পিছফালে অকণমান ঈদগাহৰ সেইটো দেখাই দিছোঁ ধুনীয়া পোহৰ ৰাইট চাইড জ্বলাই দিছে ভাল লাগিলে চাই ইয়া মোৰ পিছৰ বেকগ্ৰাউণ্ডটো দেখাই দিছোঁ অকণমান দেই আমাৰ গৈছিলে লেহেংগা পিন্ধি আহিলে ইয়া স্পৰ্টিং পিন্ধি পানী পোৱা এইটো দি দিয়া আকৌ মই পানী খাওঁ